নমস্কাৰ কেনে আছে সকলো আশা কৰো সকলো ভালে আছে সংগীতা জুবিন ব্লগছৰ নতুন এটা ব্লগত আপোনালোকক স্বাগতম জনালো আজি মঙ্গলবাৰ ৰাতিপুৱা এতিয়া 8:30 মান বাজিছে খুব সম্ভৱ আজি মই অলপ সোনকালে সাৰ পালো সেইবাবে ৰাতিপুৱা উঠি আটা খচি ললো অলপমান পৰঠা বনাম তেওঁৰ পাপাৰ কাৰণে আৰু মোৰ কাৰণে কিখনমান ৰুটি বনাম ৰাতিপুৱা আজি সোনকালে সাৰ পাৰো কিছুমান কথা আছে কালি ৰাতিটো বৰ ভাল লগা নাছিলে মনটো অলপ মন বেয়া লৈয়ে মই শুই থাকিলো কিছুমান মই আজিকালি পোষ্ট পাই আছো জানেনে ফেসবুকত ইউটিউবত বহুত ভিডিঅ' পাই আছো ইমান ভাল লাগে ভিডিঅ'বিলাক চাই এক্সেস বাৰৰ কথা কৈছে যত এক্সেস বাৰটো একচুয়ালি মোৰ কাৰণে একদম নতুন এটা টাৰ্ম গম পাইনে মই তাৰ আগত শুনাই নাই এক্সেস বাৰ বুলি কিবা এটা কিন্তু যিমান শুনিলো তাৰ বিষয়ে জানিবৰ কাৰণে আৰু ইচ্ছা বাঢ়ি গল আৰু গুগল কৰিলো কিছুমান ইউটিউব ভিডিঅ' চালো এতিয়ালৈকে যিমানখিনি আৰ্টিকেল পঢ়িলো বা যিমানখিনি ভিডিঅ' চালো ইউটিউবত এক্সেস বাৰৰ ওপৰত গুটেখিনি ভিডিঅ'য়ে যে মোৰ মনটো চুই গৈছে আৰু কালি ৰাতি ইয়াৰ বিষয়ে পঢ়ি বহুত সময় পাৰ হৈ গল আৰু পঢ়ি নহয় মই বেলেগ এটা দুনিয়াত গুচি গলো নাজানো এক্সেস বাৰ ললে চাগে কেনেকুৱা হৈ যাম মোৰ খুব ইচ্ছা গৈছে জানানে এক্সেস বাৰৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে যাবৰ কাৰণে নাজানো কেতিয়া সম্ভৱ হ'ব কিয়নো মোৰ ছোৱালী এতিয়া বহুত সৰু তাই মোৰ বাহিৰে বেলেগ কাৰো ওচৰতে কমফৰ্টেবল নাথাকে নট ইভেন পাপাৰ ওচৰতো কমফৰ্টেবল নাথাকে তাই বেছি সময় ৰাখি থৈ যাব নোৱাৰিম তাইক মোক দৰকাৰ পৰেই কিন্তু মোৰ ইমান মন গৈছে এক্সেস বাৰ লবৰ কাৰণে মই আপোনালোকক কৈ বুজাব নোৱাৰিম হসা কথা কব গলে একেবাৰে খোলা অন্তৰেৰে যদি কওঁ মোৰ মনত ন এতিয়া বহুত যেন আৱৰ্জনা ভৰি আছে সেইবিলাক উলিয়াই দিব খুজিছো ওলাব পৰা নাই মানুহ হয় গম পাইছো অলপ সময় লাগিব কিন্তু কিছুমান এনেকুৱা অলাগতিয়াল থটস আছে ভিতৰত যিখিনি প্ৰয়োজন নাই কিন্তু সেইখিনিয়ে মোক বৰকে আমনি কৰে বহুত বেছি আমনি কৰে আৰু এনেকুৱা এটা প্ৰক্ৰিয়া যেটো বিষয় শুনা পাই মোৰ ইমান ভাল লাগিছে নাজানো হেতু প্ৰক্ৰিয়াৰ মাজেৰে গলে কিমান ভাল লাগিব হয়তো মই প্ৰেগনেন্ট হোৱাৰ আগৰ সময়ত খুব মেডিটেশন কৰিছিলো মেডিটেশন কৰিয়ে মোৰ না বহুত এটা সোল স্যাটিসফ্যাকশন ফিল হয় এনেকুৱা এটা স্যাটিসফ্যাকশন ফিল হয় মই আপোনালোকক কৈ বুজাব নোৱাৰিম মই বহুত পজিটিভ হৈ থাকিব পাৰিছিলো তেতিয়া কব গলে আপোনালোকৰ মাজত বহুতে হয়তো গমো পাব পোষ্টপাৰ্টাম ডিপ্ৰেছনৰ কথা সেই ডিপ্ৰেছনটো এনেকুৱা এটা আছিলে মই ইয়াৰ আগতে এইবিলাক কথা জানা নাছিলো কিন্তু যেহেতু প্ৰেগনেন্সি যেতিয়া আহিছিলে তাৰ বিষয়ে বহুতখিনি জানিব মন গৈছিলে কি খাম কি কৰিম কেনেকে হোম কেনেকে চলিম সেইবিলাক কথা যেতিয়া পঢ়ি থাকো আৰ্টিকেলছ বিলাক যেতিয়া পাওঁ বা ইউটিউব ভিডিঅ'ছ বিলাক যেতিয়া চাওঁ সেইবিলাক চাওঁতে আফটাৰ ডেলিভাৰীও মই কিছুমান ভিডিঅ' পাইছিলো যেনেকে পোষ্টপাৰ্টাম ডিপ্ৰেছনৰ কথা মই তেতিয়া গম পাইছিলো আৰু মই ইমান ভয় খালো যে বেবি হোৱাৰ পিছত বাৰু মোকো পোষ্টপাৰ্টাম ডিপ্ৰেছন আহিব নেকি তেনেকে মই প্ৰিপেয়াৰ হৈ আছিলো যে যদিও কিবা তেনেকুৱা হয় মই এটো হৰমোনাল ইমবেলেন্স বুলি ভাবি পেলাই মই মানি লম মই তেনেকে কৰিম কিন্তু নহয় জানেনে ডেলিভাৰী হোৱাৰ পিছত মই যেতিয়া সি সেকশন কৰাই ঘৰত আহিলো মোৰ কমপ্লিট পৃথিৱীখনে যেন বদলি গৈছিল এনেকুৱা নিচিনা অনুভৱ হৈছিল আৰু পোষ্টপাৰ্টাম ডিপ্ৰেছনটো মই কেনেকে এক্সপেৰিয়েন্স কৰিছো হেতু মই আপোনাক কৈ পেলাই বুজাব নোৱাৰিম মোৰ গুটেখিনি বস্তু হলনি হৈ গল আৰু আজিকালিৰ ছোৱালী হয়তো অলপ বুজি পাব যিখিনি মানুহে নতুনকে মা হৈছে মানে মই ক'ব বিচাৰিছো যে 2023 বা 2024 যিখিনি মা হৈছে হয়তো গম পাব যে মানে এই পিৰিয়ডটোত হয়তো মনত থাকিব হিয়তৰ যে নতুনকে মা হোৱাৰ পিছত জীৱনটো কিমান হলনি হৈ যায় বহুত বেছি হলনি হৈ যায় আৰু হেখিনি সময়ত পোষ্টপাৰ্টাম চলি থকা সময়ত হয়তো হেখিনি মানি লব পৰা নাযায় যে মই কি কৰিলো নিজৰ ওপৰত খং উঠে ইভেন গুটে ঘৰৰ মানুহৰ ওপৰত খং উঠি থাকে আৰু আমি যেহেতু ইয়াত তিনজনে থাকো তেতিয়ালে গম পাইছে যে আমাৰ হাজবেণ্ড ওয়াইফৰ মাজতে বহুতখিনি কাজিয়া হৈ থাকে হেখিনি সময়ত কোনো বস্তুতে আমাৰ ভাল নালাগে কোনো বস্তুতে মিলি নাহে আৰু মই যেহেতু পোষ্টপাৰ্টাম ডিপ্ৰেছনৰ কথা কৈ আছো আজিকালি এনেকুৱা মানে ৰিসাৰ্চত ওলাইছে যে পোষ্টপাৰ্টাম ডিপ্ৰেছন খালি মাকজনী নহয় নতুনকে হোৱা বাপেকজনৰ মাজতো হয় নতুনকে হোৱা বাপেকজনৰো জীৱনত বহুতখিনি খেলিমেলি হোৱাৰ কাৰণে পোষ্টপাৰ্টাম ডিপ্ৰেছনৰ এটা পাৰ্ট তেওঁলোককো চুই যায় আৰু হেতু কাৰণে ঘৰখনত হয়তো অলপ অসুবিধা হয় কিছুমান আমি কাকো খুলি পেলাই ক'ব নোৱাৰো কিন্তু নিজৰ ভিতৰতে থাকি যায় হেখিনি বস্তু হাজবেণ্ড ওয়াইফৰ মাজতে যেন কমিউনিকেশনৰ প্ৰবলেম এটা হৈ যায় কিন্তু হেখিনি গ'ল সময় হেখিনি সময় পাৰ কৰি আহিলো পিছত আমি নিজে বুজি পালো কিয় কাৰণে শাৰীৰিক দিশৰ পৰা যিখিনি চেঞ্জেস হয় শাৰীৰিক বা মানসিক দিশৰ পৰা হেখিনি চিৰস্থায়ী নহয় হৰমোনাল ইমবেলেন্স বিলাক যেতিয়া হৈ থাকে তেতিয়া হ'ব পাৰে কিন্তু হৰমোনাল প্ৰবলেমছ বিলাকৰ ওপৰতনো আপোনাৰ কি কন্ট্ৰোল থাকিব হয় নে নহয় আপুনি হৰমোনছৰ ওপৰত একো কন্ট্ৰোল কৰিব নোৱাৰে হেতু কাৰণে কিছুমান আমি তেনেকে এক্সপেৰিয়েন্স কৰো কিন্তু পিছলে ঠিক হৈ যায় মই যেটো পালো
আৰু মোৰ ছোৱালী এতিয়া 1 বছৰ হ'ব যিহেতু পোষ্টপাৰ্টাম পিৰিয়ডটো 7 বছৰলৈকে থাকে বুলি পেলাই কয় কিন্তু হ'লেও মই নিজকে বহুতখিনি চম্ভালি ল'ব পাৰিছো বা আমি দুজনেও নিজৰ ৰিলেশনশ্বিপটোত বহুতখিনি ৱৰ্ক কৰিছো আমি ৰখাব পাৰিছো নিজকে এনেকুৱা নহয় আমি বস্তুখিনি বহুত ৱৰ্ষ্টলৈ যাবগৈ দিয়া নাই কিন্তু তাৰ পিছতো বহুতখিনি থাকে যে গোটেই দিনটো যেতিয়া কিবা বেলেগ এজনৰ টেক কেয়াৰ কৰা হয় নিজৰ কাৰণে অলপো সময় পোৱা নাযায় বা আগতে য'ত মোৰ কাৰণে মানুহে কেয়াৰ কৰিছিলে এতিয়া সবে বেবি কেয়াৰ কৰে মোৰ কেয়াৰ কোনো নকৰে সেইখিনি সময়ত ক'বাত না ক'বাত এটা ভিতৰত কিবা এটা দুখ যেন অনুভৱ হয় আৰু নিজৰ পুৰণা জীৱনটো মানে খুব মিছ কৰা যায় মই যেটো মোৰ বেবি ডেলিভাৰী পিছত মই যেটো এক্সপেৰিয়েন্স কৰিছো হেতু কৈ আছো নিজৰ আগৰ জীৱনটো হয়তো বিয়াৰ আগৰ জীৱনটো আৰু নহয়তো বিয়াৰ পিছত বাচ্চা হোৱাৰ আগৰলৈকে যিখিনি মানে সময় চোৱা থাকে সেইখিনি সময় খুব মিছ কৰা যায় আৰু সেইখিনি ভাবি ভাবি বহুত কান্দা ওলাই আৰু হেতুই গৈ পেলাই ডিপ্ৰেছনত যায়গে আৰু কিছুমানে ওভাৰ ইটিং কৰিবলৈ ধৰে তেতিয়া বহুত বেছিকে খাই যেনেকে ময়ো কৰিছিলো ডিপ্ৰেছন হল মানে মোৰ কিবা এটা খালেহে ভাল লাগে নোখোৱালৈকে মোৰ খং উঠি থাকিব কাজিয়া হ'ব কিবা হ'ব তেনেকুৱা ধৰণৰ বহুত কিবা কিবি হৈছিলে কেতিয়াবা মন গলে কম বাৰু কিন্তু ইমান বেছি কমফৰ্টেবল নহয় মই সেইখিনি কথা শেয়াৰ কৰাত হলেও যদি কেতিয়াবা এক্সট্ৰোভাৰ্ট মোডত থাকো কৈ দিম শিওৰলি কৈ দিম কিয় কাৰণ মই এম্বিভাৰ্ট হয় কেতিয়াবা ইন্ট্ৰোভাৰ্ট নিচিনা এক্ট কৰো কেতিয়াবা আকৌ এক্সট্ৰোভাৰ্ট নিচিনা এক্ট কৰো তো যদি কেতিয়াবা মন যায় নিশ্চয়কৈ শেয়াৰ কৰিম কিন্তু বহুতখিনি বেয়া সময় পাৰ কৰি আহিছো বুলি ক'ব পাৰিম ইমান বেয়া সময় মানে মই আপোনাক বুজাব নোৱাৰিম কেনেকে এক্সপ্লেইন কৰিম মই বুজাব নোৱাৰিম সেইখিনি কথা হে আৰু কালি ৰাতি যেতিয়া এইবিলাক ভিডিঅ' বহুত বেছিকে চালো সেইবিলাক মানে সময়খিনি আকৌ এবাৰ চকুৰ আগত ভাহি উঠিলে আৰু মনটো বেয়া লাগি গ'ল তো ৰাতিটো শুবও নোৱাৰিলো সেইকাৰণে আজি ৰাতিপুৱা সোনকালে উঠি গ'লো উঠিলো যিহেতু একেবাৰে ৰুটিও বনালো তাৰপিছত খাই দিলো আৰু আজি আমি তেনেকে একো খাব মন যোৱা নাই গাটো সবৰে বেয়া মাতটো শুনিছে কি এতিয়াও গম পাইছে মোৰ মাতটো এতিয়ালৈকে ঠিক হোৱাই নাইকে চৰ্দি লাগি আছিলে বাকি দুজন ভাল হ'ল ঘৰৰ কিন্তু মইহে বাকি থাকিলো এতিয়া ভাল হ'বলে আজি কিবা অলপ জ্বলা টেঙা তেনেকে খাব মন গৈছে সেইকাৰণে দালি বনাইছো দালি মইতো নাখাও দালি ছোৱালীয়ে খাব দালি সেইকাৰণে তাই দালিটোতে পনীৰ অলপ দি দিম মই তেনেকে এতিয়ালৈকে ৰেগুলাৰ ব্লগাৰ হোৱা নাই তো এদিন পিছে পিছে ব্লগ কৰো যিহেতু যোৱাকালি ব্লগ কৰা নাছিলো একো ধৰণৰ ভিডিঅ' কৰা নাছিলো যোৱাকালি চিকেন আনিছিলে চিকেন বনাইছিলো তো হেয়া চিকেনকে অলপ আছে সেইকাৰণে আমাৰ কাৰণে খালি আজি বিলাহীটোকে পুৰি লৈছো ভাল লাগিব এনেকে জ্বলা কৰি পেলাই বা টেঙা অলপ টেঙাটো লাগিবতো বিলাহীটো ভাল আছে লোকেল যেনে লাগিছে একদম ধুনীয়াকে গলি গৈছে তো টেঙাটো হ'ব যেনে লাগিছে এটো এনেকে অলপ খালে যেন মুখখন ভাল লাগিব আৰু চিকেন বনাইছিলো হেয়াও খুব জ্বলাকে বনাইছিলো জালুকিয়া বেলেগ একো জলকীয়া দিয়া নাই একমাত্ৰ জালুকৰ গুৰি দি পেলাই বনাইছিলো ভাল লাগিছিলে কালি খাই পেলাই হেয়া অলপ আছিলে অলপ মানে আমাৰ কাৰণে একদম যথেষ্টকে হৈ যাব আনকি হৈ থাকিব চাগে ইমানখিনি আছে এয়া লগতে বিলাহীৰ পুৰা পিটিকাটো খাই দিম ভাল লাগিব আৰু তেনেকে একো কৰিব মন যোৱা নাই কি আজি একোৱে কৰিব মন যোৱা নাই গাটো বেছি দুৰ্বল নিচিনা লাগিছে জ্বৰ ইমানে কষ্ট দিয়া নাই কিন্তু চৰ্দিটো হৈ পেলাই মানে মাথাটো ভাৰী নিচিনা লাগি আছে আৰু গাটো বিষাইছে অলপ মানে দুৰ্বল লাগিছে আৰু গাটো কপি থকা নিচিনা লাগে মই ছোৱালীক দাঙিলেও অলপ কিবা কষ্ট পোৱা যেন লাগে এইকাৰণে উপায় নাই আৰু কৰিবতো লাগিব এইখিনি তাৰ পাপা তাইক চম্ভালি আছে নিজৰ কাম কৰি আছে তাৰ পাপাৰো কিছুমান দোকানৰ কাম থাকে সেইকাৰণে এইটো যে দেখাইছিলো সেইদিনাখন ফ্লিপকাৰ্টৰ পৰা লৈছিলো আজি এইটো দিয়ে পিটিকি চালো কাৰণ হাত লগাব মন যোৱা নাই জলকীয়াখিনি হাত লগালে আকৌ জ্বলিব আৰু এই মেছাৰটোতো আপোনালোকে চিনি পাইছে সেইদিনাখন কৈছিলো ফ্লিপকাৰ্টৰ পৰা লৈছিলো বুলি আজি হেতু দিয়ে বিলাহীটোক পিটিকি চালো পাহৰি গৈছিলো জানেনে ঘৰত যে মান ধনিয়া আছে বুলি পেলাই মান ধনিয়াও কয় কিছুমানে নগা ধনিয়াও কয় আপোনালোকে বা কি কয় জনাবচোন আমি দুইটাই কম মান ধনিয়া আকৌ আছিলে ভালে পালো মনত পৰি গল হঠাৎকে নহলেতো থাকি গলেহেঁতেন হেতু দিলে যে বৰ ভাল লাগে খাবলৈ মোৰ মান ধনিয়া হলে মানে দালি হওক যি বস্তুতে হওক মান ধনিয়া দিলে খাই খুব ভাল লাগে মাষ্টাৰ শেফ যেতিয়া চাইছিলো তেতিয়া শান্তা শৰ্মা বাইদেৱে কৈছিলে তেওৰো বোলে মান ধনিয়াটো খুব ভাল লাগে ঘৰত একো থাকিলেও নাথাকিলেও তেও বোলে মান ধনিয়াটো খাই ভাল পায় আৰু যেতিয়া অসমৰ পৰা তেও গিয়ে গৈছিলে মাষ্টাৰ শেফৰ সেটত তেতিয়া গিৰিয়েকো তেও কাৰণে মান ধনিয়া লৈ গৈছিলে খুব ভাল লাগিছিল জানেনে চাই পেলাই যে ইমান ধুনীয়া মানে মান ধনিয়াটো খাই ইমান ভাল পায় আৰু এয়া ৰাতি লৈ আনিলে আমাৰ নিজৰ দোকানৰে পিজ্জা মই পিজ্জা খোৱাই নাছিলো আজি বহুত দিন ধৰি পেলাই 1.5 বছৰ মান ধৰি একচুয়ালি তাই যেতিয়া মোৰ পেটত আছিলে তেতিয়া মই মাছ মাংস পিয়াজ নহৰু একোৱে খাব পৰা নাছিলো ইমান দিনৰ গেপত গৈ পেলাই আজি কৈছো যে পিজ্জা এটা খাম সেইবাবে লৈ আহিলে মোৰ কাৰণে পিজ্জা অলপ তাইকো খুৱাই দিলো ভিডিঅ'টো যদি ইমানখিলৈকে চালে থ্যাঙ্কস ফৰ ওয়াচিং প্লিজ লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ